Hi guys, welcome back to my channel Papa Golden। তো এতিয়া বাজিছে ৰাতিপুৱা 8টা বাজিছে। আমি ক'ত যাই আছো কি কৰি আছো থাম্বনেল চাই হয়তো আপোনালোকে গম পাইছে। তো বলক ভিডিওটো আৰম্ভ কৰো। ৰাস্তাত গৈ থাকোতে একো নেদেখুৱাও, তো ডাইৰেক্ট জাগা পাই দেখা আছো বলক। হাই গাইজ, আমি এতিয়া আছো পল্টন বজাৰ। জাষ্ট ট্ৰেইনৰ পৰা নামি আহিলো, তো যাওঁ জুবিনদাৰ ঘৰত। আহি সাৰ গ'লে পালো কোৱাই বা দাদাৰ ঘৰ কোনবাই যাম কি বেয়া লাপা লাগি যাব। সৰুৰ পৰা যিহেতু জুবিনদাৰ গান শুনি শুনি ডাঙৰ হোৱা, তো আজি জুবিনদাকে এবাৰ লগ কৰি আহো। দাদা বা আছে নে নাই ঘৰত। আমি বহুজন জুবিনদাৰ অনুৰাগী এনেকৈ খোজকাঢ়ি গৈ আছো। এজনক সুধিলো আৰু অলপ আগত বোলে ঘৰটো সেই দেখাটোৱে চাগে। জুবিনদাৰ ঘৰক আহি মানে বহুতো বস্তু অংকন কৰে। ইয়াত জুবিনে যে কাঞ্চনজংঘাত ডাইলগ দিছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এইবিলাক। আৰু আগত আছে মায়া হৃদয়ত আজি কেনি পাওঁ, মায়াবিনী ৰাতিৰ বুকুত। ৰবক মই বেক কেমেৰাত দেখাই আছো সকলো। তোমাক দেখা পালে সপোন জাগি উঠে, আৰু এইবিলাক বাৰ্থডেৰ দিনা লিখা হেপী বাৰ্থডে জুবিন দা। এনেকৈ বহুতে লিখিছে, এইবিলাক সকলো বাৰ্থডেৰ দিনা। তলত সিফালে লিখা আছে মন যায়, মায়া মাথো মায়া, মা। এনেকৈ এলবামবিলাক চংবিলাকত এনেকৈ লিখা আছে শুভ জন্মদিন জুবিন দা, জুবিন দা আমাৰ ভগৱান। জুবিন দা যে খেৰৰ জুপুৰি ঘৰটো আছিল, জুপুৰি ঘৰটো চালবোৰ ভাঙিছে। অলপ জুম কৰি দেখা আছো কেমেৰাত মই। চালবোৰ পাৰাত হোৱা ঘৰবোৰ চব ভাঙিছে। ইমান কষ্ট কৰি আমি গোটেই কেইজন জুবিনদাৰ ঘৰলৈ আহিছিলোঁ, কিন্তু জুবিনদা ইয়াত নাই, কাহিলীপাৰাত আছে। বহুত বেয়া লাগিল জুবিনদাক লগ নাপায়। দাদাক এবাৰ লগ পাব বহুত হেঁপাহ সকলোৰে, সকলো জুবিন অনুৰাগী জেদজি। নেক্সট টাইম আমি কাহিলীপাৰা গৈ জুবিনদাক যেনেকৈ এবাৰ লগ কৰিমেই। সেই সিফালে যে ছোৱালী দুজনী দেখি আছে, সিহঁতেও মানে জুবিনদাক লগ কৰিব আছিল, তো সিহঁতেও জুবিনদাক দেখা নাপালে। সেইটোত হ'লেও এনেকৈ ফটো উঠি আছে সকলো জুবিনদাৰ অনুৰাগী আহি এনেকৈ বেৰত নামবোৰ সকলোৰে জেদজি নামবোৰ লিখি থৈ যায়। তো মই আৰু বন্ধু তৌফিকুল জেদজি আমি এনেকৈ আমাৰ দুয়োৰে নামটো লিখিলোঁ। তৌফিকুল জেদজি আৰু ইছফাকুল জেদজি বেৰত লিখিবলৈ একো নাপালোঁ, তো ইকাৰ টুকুৰাৰে হ'লেও এনেকৈ লিখিলোঁ আৰু উপায় নাই। এইটো কোনোবা বিকাশ জেদজি লিখিছে, প্ৰাৰ্থম প্ৰতিম জেদজি। সকলো জেদজি অনুৰাগীবিলাকে জুবিনদাৰ হেপী বাৰ্থডেৰ দিনা লিখিছে, কোনোবাই হেপী বাৰ্থডে জুবিন দা। বহুত কষ্ট কৰি আহিলোঁ কিন্তু জুবিনদাৰ ঘৰলৈ, কিন্তু জুবিনদাক দেখা নাপালোঁ, বহুত বেয়া লাগিল। নেক্সট টাইম যাম কাহিলীপাৰালৈ, আমি যাম জুবিনদাক নিশ্চয় এদিন নহয় এদিন লগ কৰিম। আজি খাৰঘুলিলৈ আহিছোঁ জাষ্ট, কিন্তু জুবিনদাক লগ নাপালোঁ, বহুত বেয়া লাগিছে। জুবিনদা নাই ঘৰত, কোনো নাই, তালা লগোৱা আছে। ওপৰলৈ গ'লে হয়তো কিবা কানি দেখিলোঁহেঁতেন, কিন্তু নাই, তালা লগোৱা আছে। নেক্সট টাইম যাম কাহিলীপাৰা।